তাৎক্ষণিকভাৱে এই মুহূৰ্তত এটি হৃদয় কঁপাই যোৱা খবৰে আমাক মৰ্মাহত কৰি তুলিছে। অসমৰ সংস্কৃতিৰ জগতৰ এজন অন্যতম শিৰোমণি স্বৰূপ, অসমৰ সংগীত জগতৰ অন্যতম শিৰোমণি স্বৰূপ, অসমৰ প্ৰত্যেকজন অসমীয়াৰ হৃদয়ৰ মণিক স্বৰূপ, আমাৰ সকলোৰে অতি মৰমৰ অসমৰ সংগীত জগতখনক যিজন বৰেণ্য শিল্পীয়ে প্ৰতিনিধিত্ব কৰি আছে ভূপেন হাজৰিকাদেৱৰ পাছত বৰ্তমান মুহূৰ্তত, যিজনে অসমৰ প্ৰত্যেকজন দুখীয়া মানুহৰ কাষে কাষে দৌৰি ঘূৰে, যিজনে অসমৰ সম্পদ আহিলেই ৰাজপথলৈ ওলাই আহে, যিজনে অসমৰ সংগীতক উচ্চ স্তৰত স্থাপন কৰিবৰ বাবে নিজৰ জীৱন পৰ্যন্ত উৎসৰ্গা কৰি সংস্কৃতিৰ পথাৰে পথাৰে অলিয়ে গলিয়ে ঘূৰি ফুৰিছে, অসমৰ প্ৰত্যেকটো সংকটকালত যিজন সংগীত শিল্পীয়ে সদায় মাত মাতি আহিছে, অসমৰ প্ৰত্যেকজন দুখীয়া নিচলা কাষত যিজনে সদায় থিয় হৈ সহায় কৰি আহিছে, অসমৰ সমগ্ৰ সংস্কৃতি জগতটোক, বোলছবি জগতত অসমৰ প্ৰত্যেকটো সংস্কৃতিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়বস্তু প্ৰাৰম্ভ কৰি বৃহত্তৰ দিগলৈকে যিজনে অত্যাত্মভাৱে সদায় দৃঢ় প্ৰতিজ্ঞভাৱে দৃঢ় প্ৰতিষ্ঠিতভাৱে আঁতৰি আহিছে, যিজনৰ অবিহনে অসমৰ সংস্কৃতি জগত, অসমৰ সংগীত জগত, অসমৰ বিশাল সংস্কৃতিৰ বৰপথাৰ প্ৰায় ক্ষুদ্ৰ, সেইজন আমাৰ সকলোৰে অতি মৰমৰ প্ৰত্যেক প্ৰজন্মৰ হাতত জুবিন গাৰ্গ এই মুহূৰ্তত আমি গম পাইছোঁ তেওঁ অসুস্থ হৈছে। অসমৰ প্ৰত্যেক স্থানে স্থানে প্ৰত্যেক ক্ষণতে প্ৰত্যেক স্থানে স্থানে এই মুহূৰ্তত জুবিন গাৰ্গৰ আশীৰ্বাদ কামনাৰে সুস্থতা কামনাৰে সকলো ৰাইজে প্ৰাৰ্থনা জনাইছে। আমি এই মুহূৰ্তত মাজুলী জুবিন কিতাপৰ জৰিয়তে জানিব পাৰিছোঁ যে জুবিন গাৰ্গৰ সেই অসুস্থতা হৈছে বুলি। আমি সেইকাৰণে এই মুহূৰ্তত এই মহা আধ্যাত্মিক কৰ্মভাগীত গুৰু দুজনাৰ এই সংস্কৃতি চৰ্চাৰ স্থান হৰি মন্দিৰত আমি পৰম পিতা পৰমেশ্বৰ শ্ৰী চৰণে ভাগি তামোল পাতৰ অৰিহণা আগবঢ়াই সমূহ ৰাইজ সমূহ শিল্পী কলা কুশলীয়ে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ এটি কাকতি ঘোষাৰে, হে প্ৰভু তুমি আমাৰ মৰমৰ শিল্পীজনক আশীৰ্বাদ প্ৰদান কৰা, তেওঁ যেন আকৌ সুস্থ সবল হৈ অসমৰ পথাৰে পথাৰে উলিয়াই গলিয়ে ঢুলিয়ে মাতিয়ে গান গাই বোলছবি বনাই সংস্কৃতিৰ পথাৰখনক আৰু বহু যুগলৈ জীপাল কৰি তোলে। কৃষ্ণ Lord,